নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজ কেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিতৌ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া লৈ আহিছো আপোনালোকৰ মাজত আজিৰ দিনটোৰ প্ৰথমটো খবৰ। জলপ্ৰলয়ৰ ফলত 24 ঘণ্টাত 11 জন লোকৰ মৃত্যু। বানে সংহাৰীৰ ৰূপ ধাৰণ কৰিছে অসমত। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। বিগত 24 ঘণ্টাৰ তথ্য প্ৰকাশ কৰিলে অসম চৰকাৰে। ভয়াৱহ বানৰ কবলত ৰাজ্যৰ 47 লাখ লোক। ইফালে মন কৰিব যে চৰকাৰী তথ্য মতে 47,72,140 জন লোক বানৰ কবলত। বানত ক্ষতিগ্ৰস্ত 5,424খন গাঁও। ইফালে 2,31,819 গৰাকী লোক বৰ্তমানেও আশ্ৰয় শিবিৰত আছে আৰু 32খন জিলা বানৰ কবলত আছে। এইবাৰে আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। আগন্তুক 5 দিনৰ বাবে ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড জাৰি কৰা হৈছে সতৰ্কবাণী। ইফালে মন কৰিব যে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে আগন্তুক 5 দিন সাৱধানে থাকক আৰু আগন্তুক 5 দিন মুষলধাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। এইবাৰে আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। এই পৰ্যন্তত বানপানী আৰু ভূমিস্খলনত 71 জন লোকৰ মৃত্যু। বানপানীৰ মৃত্যু 54 জন আৰু ভূমিস্খলনত মৃত্যু 11 জনৰ। বৰপেটাত 4 জন, বজালীত 2 জন, ধুবুৰীত 1 জন, কাছাৰত 14 জন, হোজাইত 4 জন, কামৰূপ 2 জন, কোকৰাঝাৰত 1 জন, নলবাৰীত 3 জন, শোণিতপুৰত 2 জন, কৰিমগঞ্জত 1 জনৰ বানত মৃত্যু। এইবাৰ এইটো ভূমিস্খলনত গোৱালপাৰাত 2 জন, ডিমা হাছাওত 4 জন, লখিমপুৰত 1 জন, কামৰূপ মেট্ৰ 4 জন, কৰিমগঞ্জত 2 জন, হাইলাকান্দিত 1 জন, কাছাৰত 3 জন ভূমিস্খলনত আক্ৰান্ত হৈছে। ইফালে মন কৰিব যে 48,02,364 জন লোক আক্ৰান্ত বানত। 14,957টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস। 1,06,852টা আংশিকভাৱে নষ্ট। ইফালে জনাইছো আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ। 7,716খন গাঁও বানৰ কবলত। 34খন জিলা বানত আক্ৰান্ত। 11খন জিলাত ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত। 3,29,759 জন লোক জলবন্দী। 2,404টা পশুধনৰ মৃত্যু। 143টা ৰাজহ চক্ৰৰ অধীনস্থ অঞ্চল পানীৰ তলত। 1,99,438 হেক্টৰ কৃষিভূমি জলমগ্ন। ৰাজ্যত স্থাপন কৰা হৈছে 2,098টা বান শিবিৰ আৰু 2,007টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইফালে মন কৰিব যে 52,201 কুইণ্টেল চাউল বিতৰণ কৰা হৈছে। ইফালে দাইল বিতৰণ কৰা হৈছে 10,256 কুইণ্টেল। 15,03,325 লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে আৰু লগতে 48,542খন তিৰপল বিতৰণ কৰা হৈছে। এইবাৰ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ইছলাম ধৰ্ম গ্ৰহণ কৰিলে লাখ টকা আৰু এটা চাকৰি আৰু ইজনৰ পিছত সিজন লোকে গ্ৰহণ কৰি আহিছে ইছলাম ধৰ্ম আৰু যিসকলে ইছলাম ধৰ্ম নলয় সেইসকলক কৰি থোৱা হৈছে আবদ্ধ। এটা চক্ৰই আৰম্ভ কৰিছিল এই কাণ্ড। চক্ৰটোৰ পৰা কোনোমতে পলাই অহা যুৱকৰ চাঞ্চল্যকৰ ভাষ্য। আৰক্ষীয়ে যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 জনক। 7 জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। চাকৰি দিয়াৰ নামত প্ৰথম লৈ যোৱা হৈছিল মাদ্ৰাছালৈ, তাৰ পিছত মাদ্ৰাছালৈ নি সংগঠনত ভৰ্তি হোৱাৰ বাবে দিছিল নিৰ্দেশ। ইফালে জনাইছে যে সংগঠনত যোগদান কৰিলে মাহিলী 1.5 লাখ টকা উপাৰ্জন কৰিব পাৰিব বুলি দিছিল প্ৰলোভন। উত্তৰ প্ৰদেশৰ ফতেহপুৰৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সষ্টম হৈ পৰিল আৰক্ষী।